ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ ছ'চিয়েল সায়েন্সৰ পলিটিকেল সায়েন্সৰ লেসন 1 ভাৰতীয় গণতন্ত্ৰ। এই চেপ্টাৰৰ পৰা হ'ব পৰা মোষ্ট ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম, যিবোৰ MCQ তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যন, তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু তোমালোকৰ ফাইনেল এক্সাম অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী হয়। আৰু ইয়াৰে পৰা তোমালোকে 99% MCQ তোমালোকে কমন পাবা। MCQৰ লগতে আমি আলোচনা কৰিম ইনসাইড কুৱেশ্যন, যিবোৰ ইনসাইড কুৱেশ্যন তোমালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয় আৰু তোমাৰ ইয়াতে 100% চেপ্টাৰৰ যিবোৰ এক্সাৰচাইজ আছে সেই এক্সাৰচাইজৰ কুৱেশ্যনৰ এনসাৰ ইনক্লুড হৈ আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু তোমালোকৰ জিলাত যদি হাফ ইয়াৰলি এক্সাম শেষ হৈ যায় তেতিয়াহ'লে 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ হয়। এইটো নাম্বাৰত তোমালোকে PDF বনাই তোমালোকে মোক কুৱেশ্যন পেপাৰ পঠাই দিবা, মই তোমালোকক সলিউশন কৰি দি দিম। এইটো নাম্বাৰ 7002824673। দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ। এটা সব ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল সেইটো তোমালোকে জানাই। 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষ স্বাধীন হৈছিল। 2 নম্বৰ প্ৰশ্নটো, কেতিয়া আৰু কিয় ভাৰতবৰ্ষলৈ ব্ৰিটিছ কেবিনেট মিছনক পঠিয়াইছিল? 1946 চনৰ মাৰ্চ মাহৰ ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনা কৰাৰ বাবে ব্ৰিটিছে কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়াইছিল। এটা সব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া হৈছিল? 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে হৈছিল। এইবোৰ মনত ৰাখিবা, এইবোৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবোৰ ইনসাইড কুৱেশ্যন হয়। ঠিক আছে, ইনসাইড কুৱেশ্যনবোৰ কিন্তু বহুতেই ইম্পৰ্টেণ্ট হয়, বহুতেই ইম্পৰ্টেণ্ট। তাৰপিছত এইটো এটা প্ৰশ্ন চোৱা, খচৰা কমিটিৰ প্ৰধান অধ্যক্ষ কোন আছিল? এইটো VR আম্বেদকাৰ আছিল। খচৰা কমিটিৰ প্ৰধান অধ্যক্ষ আছিল VR আম্বেদকাৰ। তাৰপিছত এইটো চোৱা, কিমান চনত খচৰা কমিটিয়ে সংবিধানৰ খচৰা প্ৰস্তুত কৰি আৰু কাৰ মাজত দাখিল কৰিছিল? 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধানৰ খচৰা কমিটিয়ে প্ৰস্তুত কৰি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰিছিল। এইবোৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবোৰ কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইলটো লৈ লোৱা। 7002824673 এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা। এইটো নম্বৰত কণ্টেক্ট কৰিলে তোমালোকে PDF ফাইল পাই যাবা। এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয়, তোমালোকে নাম্বাৰটো ছেভ কৰি ৰাখিব পাৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ছায়েন্স, মেথছ, ছ'চিয়েল সায়েন্স আৰু এছামিছ এই 4টা ছাবজেক্টৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। এইকেইটা ছাবজেক্টৰ যদি তোমাৰ PDF ফাইল লাগে তোমালোকে PDF ফাইলো পাই যাবা। তোমালোকে হোৱাটছআপ গ্ৰুপ জইন হোৱা। তেতিয়া চাওঁ আমি কেনেকুৱা ধৰণৰ MCQ আহিব তোমালোকৰ পৰীক্ষাত। সেই MCQ কেইটা আমি আলোচনা কৰিম। এতিয়া চাবা, বহুত ইম্পৰ্টেণ্ট MCQ আছে। এইটো চোৱা MCQ চোৱা, এইটো প্ৰশ্ন অলৰেডি 25ত আহিছে। ইয়াতে এছাৰশ্যন আৰু ৰিজনিঙৰ প্ৰশ্ন হয়। তো ইয়াতে চোৱা এছাৰশ্যন আৰু ৰিজনিঙৰ প্ৰশ্নটো কি কৈছে। চোৱা, এছাৰশ্যনত কৈছে প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জানিব পৰা যায়। এইটো কাৰেক্ট হয়। ৰিজন কি দিছে? প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য। এইটো কাৰেক্ট হয়। গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব আৰু আৰ শুদ্ধ ব্যাখ্যাও হ'ব। গতিকে এইটো আমাৰ ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল, 2 নম্বৰ প্ৰশ্নটো চোৱা, ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। এইটো কাৰেক্ট হয়। ৰিজন দিছে ভাৰতবৰ্ষ উৎপাদনৰ আহিলাসমূহৰ জাতীয়কৰণ হ'ব আৰু জাতীয় আয়ৰ সম বিতৰণ হ'ব। এইটো কি হয়? কাৰেক্ট হয়। গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব আৰু আৰ কি হ'ব? শুদ্ধ ব্যাখ্যাও হ'ব। ডেট মিনছ এই অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটো চোৱা, এইটোত কি কৈছে? ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। এইটো কাৰেক্ট হয়। ভাৰতবৰ্ষৰ কোনো বিদেশী শক্তিৰ অধীন নহয়। এইটো কি হয়? কাৰেক্ট হয়। গতিকে এইটোৰ দাবী আৰু যুক্তি দুয়োটা শুদ্ধ হ'ব, কিন্তু এইটোৰ শুদ্ধ ব্যাখ্যা হ'ব। তোমাৰ 2 নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, 4 নম্বৰ প্ৰশ্নটোত কি কৈছে? ইয়াতে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এক সহযোগিতামূলক যুক্তৰাষ্ট্ৰ। এইটো কাৰেক্ট হয়।
ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কেন্দ্ৰ ৰাজ্যৰ সহযোগিতাৰ ওপৰত মূলত নিৰ্ভৰশীল, এইটো কি হয় কাৰেক্ট হয়। গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হ'ব আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰে পিছত চোৱা ষ্টেটমেণ্ট দিছে ইয়াতে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ, এইটোতো কাৰেক্ট হয় কাৰণ কোনো চৰকাৰী ধৰ্ম থাকিব নালাগে, এইটোতো কাৰেক্ট হয়। কোনো চৰকাৰী ধৰ্ম নাথাকে কাৰণে ধৰ্ম নিৰপেক্ষ হয়। চৰকাৰী দৃষ্টিত সকলো ধৰ্ম সমভাৱাপন্ন হয়, সকলো ধৰ্ম সমান চকুৰে চাবলগীয়া, এইটো কাৰেক্ট হয়। জনগণৰ মাজত কোনো বৈষম্য থাকিব নালাগে, এইটো কি হয় কাৰেক্ট হয়। গতিকে ইয়াতে চোৱা ৰিজন 1, ৰিজন 2 আৰু ৰিজন 3 গোটেইকেইটা কাৰেক্ট হয়। তোমাৰ চি অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব, ওপৰৰ আটাইকেইটা কাৰেক্ট হ'ব। 6 নম্বৰ কুৱেশ্যনটো চোৱা ভাৰত এখন যুক্তৰাষ্ট্ৰ, এইটো কাৰেক্ট হয়। মানে বিভিন্ন ৰাজ্য লগ লাগি কি হৈছে আমাৰ ভাৰতবৰ্ষ হৈছে, সেইকাৰণে যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। ভাৰতবৰ্ষত দুই ধৰণৰ চৰকাৰ আছে, এইটো সঁচা হয়। এটা হৈছে এটা হৈছে ষ্টেট গভৰ্ণমেণ্ট আৰু এটা হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট, দুই ধৰণৰ চৰকাৰ আছে। এছাৰশ্যন আৰু ৰিজন দুইটা শুদ্ধ হ'ব আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহ'ব। দুই ধৰণৰ চৰকাৰ আছে, এইটো চৰকাৰৰ কথা কৈছে আৰু ইয়াতে কৈছে যুক্তৰাষ্ট্ৰৰ কথা। বিভিন্ন ৰাজ্য লগ লাগি ভাৰতবৰ্ষ গঠন হৈছে কাৰণে যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় আৰু ইয়াতে কৈছে চৰকাৰৰ কথা। গতিকে তোমাৰ এইটোৰ শুদ্ধ ব্যাখ্যা নহ'ব, গতিকে বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় গাঁথনি পুনৰীক্ষণৰ বাবে 1983 চনত চাকাৰী আয়োগ গঠন কৰা হৈছিল, এইটো কাৰেক্ট হয়। ৰিজন কৈছে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সঘনাই হোৱা সংঘাতৰ বাবে ভাৰতৰ কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ পুনৰ মূল্যায়নৰ প্ৰয়োজন হৈছিল, এইটো কাৰেক্ট হয়। গতিকে এ আৰু আৰ সঁচা হ'ব আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। গতিকে এটা আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ প্ৰশ্নটো চোৱা 8 নম্বৰ প্ৰশ্নত কি কৈছে ইয়াতে এছাৰশ্যনত কৈছে ভাৰতীয় এতে কৈছে তোমাৰ চোৱা ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ভাৰতীয় যুক্তৰাষ্ট্ৰীয় সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা তোমাৰ হিচাপে জনা যায়। ৰিজন দিছে কি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো প্ৰধানকৈ কেন্দ্ৰ আৰু মানি ৰাজ্যৰ সহযোগিতাৰ ওপৰত কি আছে ভৰ্তি আছে। গতিকে তোমাৰ কি হ'ব এতিয়া এছাৰশ্যন আৰু ৰিজন দুইটা কি হ'ব কাৰেক্ট হ'ব আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা হ'ব। ডি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। তাৰপিছত চোৱা ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবোৰ কুৱেশ্যন কি কৈছে চোৱা তলত দিয়া বিকল্পবোৰৰ পৰা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য বাছি লোৱা। ইয়াতে চোৱা কি কৈছে যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ কথা কৈছে। তো যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ বিষয়ে আমি কি কৰিব লাগে, কোনটো শুদ্ধ হয় সেইটো আমি বাছনি কৰিব লাগে। চাবা অংগ ৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা, এইটো অংগ ৰাজ্যসমূহৰ বাবে সুকীয়া, এইটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কথা যিহেতু কৈছে গতিকে তোমাৰ ইয়াতে চোৱা অংগ ৰাজ্যৰ বাবে এইটো কি কৈছে অংগ ৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা কৰা, এইটো কাৰেক্ট হয়। আৰু দ্বৈত নাগৰিকত্ব, আমাৰ ভাৰতত দ্বৈত নাগৰিকত্ব নাই, গতিকে এইটো ভুল হ'ব, কেৱল 1 শুদ্ধ হ'ব। গতিকে এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 10 নম্বৰ কুৱেশ্যনটো চোৱা এইটো শুদ্ধটো বাছি উলিয়াবলৈ দিছে। 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সাংসদে ভাৰত স্বাধীন আইন প্ৰণয়ন কৰিছিল, এইটো কাৰেক্ট হয়। 1947 চনৰ 15 আগষ্টত ভাৰত আৰু বাংলাদেশে স্বাধীনতা লাভ কৰে, নহয় এইটো তোমাৰ এদিন আগা পিছা আছিল। ভাৰতবৰ্ষ তোমাৰ 15 আছিল আৰু বাংলাদেশ আছিল 14 আৰু তোমাৰ নহয় বাংলাদেশৰ কথা কৈছে না, ভাৰত আৰু বাংলাদেশ স্বাধীন হৈছিল কিমান 1972 চনতহে। গতিকে এইটো নহয়, এইটো শুদ্ধ নহয়। গতিকে কেৱল 1টোহে শুদ্ধ হ'ব, 1 শুদ্ধ আৰু 2 অশুদ্ধ। এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটোত ভাৰতৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো হ'ল যুক্তৰাষ্ট্ৰীয় পদ্ধতি, এইটো মিছা হয়। ভাৰতত 2 ধৰণৰ চৰকাৰ আছে, এইটো সঁচা হয়। 1 অশুদ্ধ 2 শুদ্ধ, এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে 1935 চনৰ ভাৰত চৰকাৰ আইনখন কি আছিল, ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় প্ৰৱৰ্তন কৰিছিল, এইটো কৰা নাছিল।
আৰু সমীপৰ ৰূপত পৰাধীন ভাৰতক সাংসদীয় পদ্ধতিৰ চৰকাৰ আৰম্ভ হৈছিল, এইটো কাৰেক্ট হয়। গতিকে কেৱল টু শুদ্ধ, ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 13 নম্বৰ কুৱেশ্যনটোত চোৱা, 1935 চনৰ ভাৰত চৰকাৰ আইনখনে সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষৰ সাংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল, এইটো কাৰেক্ট হয়। কেৱল লোকসভা আৰু ৰাজ্যসভাৰ ভাৰতবৰ্ষৰ সংসদৰ অবিচ্ছেদ্য অংগ, এইটো নহয়। গতিকে এ শুদ্ধ, বি অশুদ্ধ, এইটো তোমাৰ এ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, মাল্টিপল চিলেকশ্যন কুৱেশ্যন কি আছে, গণতান্ত্ৰিক চৰকাৰক কিয় অন্য প্ৰকাৰৰ চৰকাৰতকৈ অধিক ভাল বুলি গণ্য কৰা হয়? কাৰণ ই নাগৰিকৰ মাজৰ সমতা বৃদ্ধি কৰে, অৰ্থনৈতিক প্ৰগতি নিশ্চিত কৰে। এইটো নিশ্চিতটো নকৰে, হেল্প কৰিব পাৰে। ই বাদ বিবাদ মীমাংসাৰ এটা উপায় প্ৰদান কৰে, এইটো কাৰেক্ট হয়। গতিকে 1 and 2 কাৰেক্ট হ'ব। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, মিলাবলৈ দিছে ইয়াতে। চাকাৰী আয়োগ গঠন হৈছিল 1983 চনত, গতিকে এইটো আহিব 2 নম্বৰৰ লগত, এইটো 2 নম্বৰৰ লগত আহিব। 42তম সংবিধান সংশোধন হৈছিল 1976 চনত 24 ডিচেম্বৰত, গতিকে এইটো আহিব তোমাৰ কি 3 নম্বৰত। কেবিনেট মিছন হৈছিল 1946 চনত, এইটো হ'ব তোমাৰ 4। আৰু সংবিধান প্ৰস্তুতৰ কাম আৰম্ভ হৈছিল 29 আগষ্ট, গতিকে এইটো হ'ব 1 নম্বৰ। তো সেই সাপেক্ষে চাবলৈ গ'লে এইটো চোৱা, তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, ইয়াতে তোমাৰ কি গৈছে, ৰাজেন্দ্ৰ প্ৰসাদ কি আছিল? ৰাজেন্দ্ৰ প্ৰসাদ আছিল এইটো সংবিধান সভাৰ স্থায়ী সভাপতি। শচীনানন্দ সিনহা কোন আছিল? এইটো আছিল তোমাৰ সংবিধানৰ এইটো সভাৰ প্ৰথম বৈঠকৰ সভাপতি। আৰু বি আৰ আম্বেদকাৰ আছিল খচৰা কমিটিৰ সভাপতি। আৰু জৱাহৰলাল নেহৰু কোন আছিল? জৱাহৰলাল নেহৰু আছিল উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱৰ গৰাকী। গতিকে এনেকৈ মিলিব, তোমালোকে চাই ল'বা কোনটো অপশ্যন কাৰেক্ট হয়। তাৰপিছত চোৱা, ইয়াতে তোমাৰ কি কৈছে, ইয়াতে সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া হৈছিল? এইটো 46 9 ডিচেম্বৰ তাৰিখে, ঠিক আছে। সংবিধানৰ খচৰা কমিটি গঠন কৰা হয় 1947 চনৰ 29 আগষ্টত। ভাৰতলৈ কেবিনেট মিছনৰ আগমন ঘটিছিল 1946 চনৰ মাৰ্চ মাহত। আৰু ভাৰতৰ সংবিধান বলবৎ কৰা হৈছিল এইটো 1950 চনৰ 26 জানুৱাৰী তাৰিখে। গতিকে তোমাৰ এইটো কাৰেক্ট হয়। এইটো এনেকৈ মিলিব, তোমালোকে চাই ল'বা কোনটো কাৰেক্ট হয়। তাৰপিছত প্ৰশ্নটো চোৱা, তলত উল্লেখ কৰা ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিল, কোন আছিল? এইটো চোৱা, ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ শচীনানন্দ সিনহা, গোপীনাথ বৰদলৈ আৰু সৈয়দ মহম্মদ ছাদুল্লাহ। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ কোনখন? এইটো আমাৰ ভাৰতবৰ্ষ। ভাৰতৰ যিটো তোমাৰ গণতন্ত্ৰ, ডেমক্ৰেচি, সেইটো পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ হয়। যুক্তৰাষ্ট্ৰীয় গৃহভূমি আমেৰিকাক কোৱা হয়, এইটো মনত ৰাখিবা। তাৰপিছত কৈছে, তলৰ বাক্যকেইটা পঢ়ি সঠিক চৰকাৰৰ পদ্ধতিটো চিনাক্তকৰণ কৰা। এ নম্বৰত কি কৈছে চোৱা, মানে তোমাক ইয়াতে হিণ্ট দিয়া আছে, গতিকে তুমি সেই হিণ্টৰ পৰা, তোমাক ইংগিত দিয়া আছে, সেই ইংগিতৰ চাই তুমি শুদ্ধ উত্তৰটো বাছনি কৰিব লাগে। চোৱা, 1935 চনত ভাৰত চৰকাৰ আইনখনে ভাৰতবৰ্ষৰ এই পদ্ধতি সীমিত ৰূপত আৰম্ভ কৰিছিল। আৰু 2 নম্বৰ হিণ্ট দিছে, ভাৰতীয় সংবিধান প্ৰণেতাসকলে ইংলেণ্ডৰ সংবিধানখন অন্ধভাৱে অনুকৰণ নকৰি ভাৰতীয় পৰিৱেশৰ লগত খাপ খুৱাই এই পদ্ধতিৰ ভাৰতীয়কৰণ কৰিছিল। আৰু সেইটো হৈছে অৰ্ধ যুক্তৰাষ্ট্ৰীয় শাসন। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 22 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 1976 চনৰ 42তম সংবিধান সংশোধনীৰ জৰিয়তে 3টা নতুন শব্দ অন্তৰ্ভুক্ত কৰা হয়। আৰু সেই শব্দকেইটা কি আছিল? সমাজবাদী, ছ'চিয়েলিষ্ট, ধৰ্মনিৰপেক্ষ, আৰু এটা কি আছিল? ঐক্য, ইউনিটি, হয়নে? মানে এইটো ছ'চিয়েলিষ্ট, ছেকুলাৰিজম আৰু তোমাৰ ইউনিটি, এই 3টা শব্দ যোগ কৰা হৈছিল। তাৰপিছত 23 নম্বৰ কুৱেশ্যনটো, ভাৰতীয় সংবিধানৰ পূৰ্ণাংগ অনুচ্ছেদক ভাৰতবৰ্ষ এখন ৰাজ্যসমূহৰ সংঘ বুলি উল্লেখ কৰা হৈছে। এইটো সংবিধানৰ 1 নং অনুচ্ছেদ। তো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 24 নম্বৰ, ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কোন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? এইটো কেনেডা। চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব।
25 নম্বৰত চোৱা, ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল? এইটো শচীনাৰায়ণ সিনহাই কৰিছিল। চি অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। 26 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো কি কৈছে? ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? এইটো বি.আৰ. আম্বেদকাৰ আছিল। বি অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। তলৰ কোনটো শব্দ এখন ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতাক বুজায়? সেইটো হৈছে সাৰ্বভৌম, মানে সভাৰেনিটি। বহুত ইম্পৰ্টেণ্ট হয়। সভাৰেনিটি কিন্তু সকলো দেশত নাথাকে, কিন্তু আমাৰ ভাৰতবৰ্ষত আছে সভাৰেনিটি, সাৰ্বভৌমত্ব আছে আমাৰ ভাৰতবৰ্ষৰ মানুহে। তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল? কোনজন নাছিল সুধিছে, এইটো জৱাহৰলাল নেহেৰু হ'ব। চি অপশ্যনটো কি হ'ব? ইয়াৰে শুদ্ধ উত্তৰ হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু ভালদৰে প্ৰেক্টিছ কৰিব লাগিব। এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু মেট্ৰিকতো অহা দেখা যায়। 29 নম্বৰ চোৱা, কি কৈছে? উক্তি দিছে, ইয়াতে এছাৰশ্যন দিছে। এখন গণৰাজ্যিক দেশত ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্ৰমিক নহয়। এইটো কাৰেক্ট হয়। গণৰাজ্যিক দেশত তোমাৰ কি হয়? মানুহে ইলেকশ্যন কৰিব, চিলেকশ্যন কৰিব যে কোনজন হ'ব কোনজন নহ'ব। এইটো তোমাৰ বংশগত নহয় যে তোমাৰ দেউতা হ'লে পুত্ৰ হ'ব, তেনেকুৱা কোনো কথা নাই। ভাৰতবৰ্ষ এখন গণৰাজ্যিক দেশ, ইয়াতে নহয় বুলি কৈছোঁ। গতিকে এই শুদ্ধ আৰু তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 30 নম্বৰ চোৱা, উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱসমূহক ভিত্তি হিচাপে লৈ সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত তলত উল্লেখিত কোনকেইটা ধাৰণাৰ প্ৰতিশ্ৰুতি সংবিধান সভাই স্বীকৃতি দিছিল? তো সমতা, সাৰ্বভৌমত্ব আৰু গণতন্ত্ৰ, এই তিনিওটাক তোমাৰ প্ৰদান কৰিছিল। গতিকে ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 31 নম্বৰ কুৱেশ্যনটো চোৱা, ভাৰত এখন গণৰাজ্য হয়, এইটোতো কাৰেক্ট হয়। ভাৰতৰ নিজা সংবিধান আছে, এইটো কাৰেক্ট হয়। গতিকে এ আৰু আৰ দুইটা শুদ্ধ হ'ব আৰু এ আৰ শুদ্ধ ব্যাখ্যা নহ'ব। তো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 32 নম্বৰ কুৱেশ্যনটো চোৱা, 1946 চনত 13 ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোন সংবিধানৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল? তো জৱাহৰলাল নেহেৰু। চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। দেশৰ এখনৰ শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা জনপ্ৰতিনিধিৰে গঠিত সংস্থাক আমেৰিকা যুক্তৰাষ্ট্ৰত কি বুলি কোৱা হয়? কংগ্ৰেছ বুলি কোৱা হয়। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 34 নম্বৰ চোৱা, কেবিনেট মিছনৰ উদ্দেশ্য কি আছিল? ভাৰতবৰ্ষলৈ ক্ষমতা হস্তান্তৰকৰণৰ বাবে পথ প্ৰদৰ্শন কৰা, এইটো আছিল। আৰু স্বাধীন ভাৰতৰ সংবিধান প্ৰণয়নৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা, এইটো হয়। গতিকে 1 আৰু 2 দুইটা কাৰেক্ট হ'ব। তাৰপিছত চোৱা, 35 নম্বৰ কুৱেশ্যনটোত কি কৈছে? চাকাৰীয়া আয়োগ গঠনৰ মূল কাৰণ কি আছিল? যে অংগৰাজ্যসমূহক স্বতন্ত্ৰতা প্ৰদান কৰা। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 36 নম্বৰ কুৱেশ্যনটো চোৱা, 1976 চনৰ 42 সংখ্যক সংশোধনীৰ দ্বাৰা প্ৰস্তাৱনাৰ তলৰ কোনটো শব্দ সংশোধন কৰা হৈছিল? এইটো হৈছে সমাজবাদী, ধৰ্ম নিৰপেক্ষ আৰু ঐক্য। বি অপশ্যনটো কি হয়? কাৰেক্ট অপশ্যন হয়। 37 নম্বৰ কুৱেশ্যনটো চোৱা, সংসদীয় গণতন্ত্ৰৰ গঠন আৰু কাৰ্যক্ষেত্ৰত ভাৰতবৰ্ষ আৰু ইংলেণ্ডৰ মাজত কেনেকুৱা প্ৰধান পাৰ্থক্য দেখা যায়? এইটো ইংলেণ্ডৰ সদনৰ উচ্চ সদন হাউচ অফ লৰ্ডছ অধিক শক্তিশালী, কিন্তু ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ ভূমিকা সাৰ্বজনীন ক্ষমতাৰে সীমিত। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো গণৰাজ্যৰ ধাৰণা অনুসৰি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপ্ৰধান পদৰ মূল বৈশিষ্ট্য কি? ৰাষ্ট্ৰপ্ৰধানজন জনগণৰ দ্বাৰা নিৰ্বাচিত। তো বি অপশ্যনটো কি হয়? কাৰেক্ট অপশ্যন হয়। 39 নম্বৰ কুৱেশ্যন চোৱা, ভাৰতীয় সংবিধানৰ 1976 চনত 42তম সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল? এইটো হৈছে সমাজবাদী। চি অপশ্যনটো কি হয়? কাৰেক্ট অপশ্যন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল মোষ্ট ইম্পৰ্টেণ্ট MCQs। তোমালোকৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ছায়েন্স, তাৰপিছত তোমাৰ মেথছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ, এই 4টা ছাবজেক্টৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক
প্ৰিপাৰেশ্যন কৰাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। তোমালোকে সকলো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন তোমালোকে মোৰ চেনেলতে সকলোৰে আগতে পাই যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।